বন্ধুসকল আপোনালোকে চাই আছে ডবকা বয়জ আৰু এই মুহূৰ্তত মই আছো দেনগাঁৱতে আৰু দেনগাঁৱৰ এখন সোফাৰ বিপণীত এই মুহূৰ্তত আমি আহিছো আৰু এইবিলাক সোফা আপুনি কিমান টকাত লাভ কৰিব যদি আপুনি ল'ব বিচাৰিছে আপুনি প্ৰথমত আপোনাক যদি আমি দেখুৱাও কোৱালিটি এইটো চাওক আপুনি বেলেগত যদি আপুনি সোফা লয় তেনেহলে আপুনি পাব এইটো 12 বা 13 বা 20 25 লৈকে আপুনি পাই যাব কিন্তু ইয়াতে আপুনি পাব 40 ডেনসিটিৰ এইটো পংস বুলি আমি যাক কওঁ এই পংসটো পাব কিন্তু বেলেগে আপোনাক কম ডেনসিটিৰ পংস দি আপোনাক টগিব পাৰে গতিকে এইবিলাক সোফা আপুনি ল'ব যদি বিচাৰিছে ভাল কোৱালিটিৰ পৃথিৱীৰ আটাইতকৈ কম দামত মই কৈছো কোনোবা যদি আপোনাক 5000 টকা দিয়ে তেওঁলোকে 4000 টকা দিব আপুনি আহক কোৱালিটি চাই তেওঁলোকৰ দোকানৰ পৰা ল'ব পাৰে এই ইয়াম দেখুৱাইছো এইটো চাওক এইটো অৰিজিনাল কাঠ সেগুন আৰু কি কৈছিল গামাৰিনি সেগুনা কিটা সেগুন দিয়ে এইটো বনোৱা চাওক আপোনালোকে গামাৰিন সেগুন দিয়ে এইটো বনোৱা চাওক আপোনালোকে চাই ল'ব পাৰে আপোনালোকে লাগিলে সিঙি পেলাই আপোনালোকে চাব পাৰিব আৰু এইবিলাক সোফা চাওক আমি দেখুৱাইছো আপুনি যোনটো ষ্টাইল দিব আপোনাৰ ষ্টাইল মতে তেওঁলোকে বনাই দিব আপুনি যোনটো পছন্দ কৰিব তেনেকুৱা বনাই দিব চাওক আৰু এইটো চাওক আমি দেখুৱাইছো এফালে যদি আপোনালোকে আহে তেনেহলে এইটো দেনগাঁৱৰ ৰাস্তা এই ৰাস্তাৰ লগতে আছে আৰু এটা ভাল লগা খবৰ যদি আপোনাৰ ঘৰত পুৰণা সোফাবোৰ পচি গৈছে ফাৰি গৈছে একো টেনশন নাই তেওঁলোকে আপোনাৰ ঘৰত যাব ঘৰত গৈ আপোনাৰ সোফাখন বনাই দিব তেনেকুৱা তেওঁলোকে হোম ডেলিভাৰী ৰাখিছে আপোনাৰ ঘৰত গৈ আপোনাৰ এনেকুৱা সিঙ্গি যোৱা সোফাটো তেওঁলোকে বনাই দিব গতিকে স্ক্ৰিনৰ যোনটো নাম্বাৰ আছে এইটোত আপোনালোকে যোগাযোগ কৰিব আমি আপোনালোকক যোগাযোগ নাম্বাৰটো দেখুৱাম লাগিলে এই যোগাযোগ নাম্বাৰটো আকৌ দেখুৱাই দিম আৰু স্ক্ৰিনৰ নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এইখন দোকান আমি আপোনালোকক দেখুৱাইছো আৰু এই দোকানত আপোনালোকে নতুন সোফা ল'ব পাৰিব পুৰণা সোফা আপুনি ৰিপেয়াৰিংও কৰিব পাৰিব আৰু স্ক্ৰিনৰ নাম্বাৰত আমি দেখুৱাইছো স্ক্ৰিনৰ এটা নাম্বাৰ আছে আৰু তলত ভিজুৱেল দেখুৱাইছো তলৰ ভিজুৱেলৰ সমূহ সোফা আপুনি আপোনাৰ ষ্টাইলত আপুনি লগাব পাৰিব বনাব পাৰিব আৰু মাত্ৰ আপুনি এটা যোগাযোগ কৰক